Hello guys, welcome back to my YouTube channel. আজি ভিডিওটো হ'ব যায় আছে কেনেকুৱা ভিডিও হ'ব যায় আছে মই নাজানো বাৰু। আজি ভিডিওটো হৈছে মই এটা বৰ্তমান অলপ পথাৰ দেখি যাই আছো। পথাৰ দেখি যাওয়াৰ আগত মই মানে এটা বহুত চিন এটা হৈ গ'ল মানে। কেনেকুৱা হ'ল আপোনালোকৰ ভিডিওটো কৈ আছো বাৰু। কথাটো লৈ এনেকুৱা মানে কি কম। গাহৰি কেইটামান পুহিছিলোঁ আপোনালোক স্ক্ৰীনত দেখাই দি আছো বাৰু। স্ক্ৰীনত আহি আছে। গাহৰি পুহিছিলোঁ মানে গাহৰি পোহাৰ সৈতে কি হ'ল গাহৰিকেইটা গোটাই আপোনালোকে যদি বেমাৰ হৈছে নাই ক'লে হ'ল মানে বেমাৰটো কেনেকুৱা বেমাৰ একো ধৰবা নোৱাৰি মানে পটককৈ হয় পটককৈ মৰি যায় এসপ্তাহলৈকে আধাৰ নাখায় মানে চব গেয়া পানী মে ডুব গেয়া কি ক'ম আৰু বহুত বেয়া লাগি এতিয়া আহিলোঁ অলপ পথাৰত দেখি অলপ মই হ'লোঁ মাথা চাথা গৰম উঠি আছে সেইটো কাৰণে আহিলোঁ পথাৰত দেখি অলপ আহি গ'লোঁ মই ভাবিলোঁ এটা ভিডিঅ'কে বনাই দিওঁ বুলি ভাবিলোঁ গাইছ ইউটিউব চেনেল এটা খুলিব লাগিলে ইমান সহজ নহয় ইউটিউব চেনেল খোলাৰ লগে লগে কি হয় ভিডিঅ' দিবৰ কাৰণে মানে প্ৰব্লেম ঘৰত থাকিলে ভিডিঅ' দিয়া প্ৰব্লেম ইফালে গুৱাহাটীত গ'লে গুৱাহাটী ডেইলি ভিডিঅ' জমেটো মাৰা কিবা মাৰা মানে বহুত প্ৰব্লেম মানে শুই উঠা ভিডিঅ' আপলোড নহয় নেট নাপায় কিবা নাপায় ভিডিঅ' দিয়াটো ইমান ইজি নহয় মানে কেনেকুৱা প্ৰথম ইজি হ'লে মানে কি হয় নেটটো পূৰা ফাষ্ট মাৰিব লাগে তাৰপিছত আৰু কণ্টেণ্ট পাব লাগে কণ্টেণ্টটো এতিয়া আমি বহুত কণ্টেণ্ট পাওঁ কিন্তু লাজ কৰিব নালাগে গাইজ লাজ কৰাটো এটা হ'ল বহুত ডাঙৰ কিবা মই আগতে এটা ইউটিউব চেনেল খুলিছিলোঁ ইউটিউব আৰু নতুনকৈ খুলিছোঁ আপোনালোকে পূৰা ছাবস্ক্ৰাইব কৰি দিলে হ'ল যোনে ছাবস্ক্ৰাইব কৰা নাই মানে এভাৰেজ ভিউ 100-150 এনেকুৱা যাই আছে বাৰু ক'ৰবাত 70-80টা কিন্তু আপোনালোকে পূৰা ভিডিঅ'টো মানে শেষলৈ চাই কেনে যাতে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি যায় যেন মই আৰু শ্বেয়াৰ টেয়াৰ ইমান কৰা আৰু পাব্লিক প্লেচত সেনেকুৱা ভিডিঅ' বনাব পৰা হোৱা নাই এতিয়ালৈকে কেতিয়া মইহে নাজানো এতিয়া আপোনালোকে অলপ ছাপৰ্ট দিলে মানে আৰু হৈ যাব পাৰোঁ আৰু ভিডিঅ' দিবৰ কাৰণে কি হয় চাওঁ ভিডিঅ'টো দিব পাৰোঁ নোৱাৰোঁ মইতো গাহৰি পুহি আছিলোঁ গাহৰি পোহাটো বাৰু আধৰুৱা হৈ গ'ল মই দেখাই দি আছোঁ বাৰু গাহৰি কেনেকুৱা কি হৈছিল বহুত কম দামতে গৈছিল মই ভিডিঅ'ত দেখাই দি আছোঁ বাৰু মোৰ ফটো তোলা আছে আৰু এটা মোবাইলত আছে বাৰু এইটো চা গাইছ এইটো গাহৰি মই 3000 টকাত দিব লগা হৈছে এই গাহৰিটো 3000 টকাত দিব লগা হৈছে এই ইমান ডাঙৰ বৰটো চা ইমান ডাঙৰ মতা গাহৰিটোক মই 3000 টকাত দিব লগা হৈছে আৰু এনে ধৰণৰ বহুত আছে মই দেখাই আছোঁ বাৰু এনে ধৰণৰ আৰু এটা মই দিছোঁ এইকেইটা গৈছে 12,500কে এইকেইটা গাহৰি ইমান ডাঙৰ গাহৰি পূৰা লছৰ ওপৰত লছ গাইছ এই গাহৰিকেইটাত মই কিমানকৈ দিছোঁ 12,500কে দিছোঁ আৰু আছে গাইছ আৰু এই গাহৰিটো লৈ মই 5,500 টকাত 5,500 টকাত দিছোঁ এইটো গাহৰিটো ভালকৈ চাই লওঁ গাইছ এইটো 5,500 টকাত দিছোঁ তাৰপিছত বহুত লছৰ ভিতৰত লছ আৰু এটা আৰু এইকেইটা দিয়াটো এইকেইটা ফটো মাৰি এইটো বঢ়িয়াকৈ ৰাখি লৈছোঁ বাৰু ফটো তোলাত এইটো দিছিলোঁ 12,500কে লছৰ ওপৰত লছ গাইজ গাহৰি পোহাটো ইমান ইজি নহয় এইটোতো বাৰু মাৰিছিলোঁ অলপ বেমাৰ হৈ থাকোঁতে এইটো মাৰি দিছিলোঁ তাৰপিছত কি ক'ম আৰু লছৰ ওপৰত লছ এইবাৰটো কিবা হ'লে নেক্সট কিবাত বাৰু ভালকৈ কিবা কৰিব লাগিব এইটো আছিল মতাটো এইটো 3,000 টকা ইমান বঢ়িয়া হেল্ডি গাহৰি আছিল এই গাহৰিটো যদি মই এনে বেচিলোঁ হয় মোটামুটি 13,000 14,000 15,000 মান এনেকৈ পালোঁ হয় আৰু গাইজ পালোঁ হয় তাৰপিছত কি ক'ম গাইজ চুনাটো বেয়াকৈ লাগি গ'ল মই এটা চেল্ফি ষ্টেণ্ড আনিব লাগিব চেল্ফি ষ্টেণ্ডডাল আছিল বাৰু ঘৰত বিচাৰি আছিলোঁ কিন্তু ঘৰত পাওঁ মই এতিয়া ভাবি আছোঁ মানে কি কণ্টেণ্ট বনালে ভাল হ'ব কি কণ্টেণ্ট নবনালে ভাল হ'ব মই তাকে ভাবি আছোঁ মানে কি আৰু এটা ভিডিঅ' আজিতো দিয়া যাব এইটো গাহৰিৰ ফাৰ্মৰ বিষয়ত কেনেকুৱা কি হ'ল কি ক'ম আৰু কিবা এটা হ'ব যাব এইফালে আমাৰ গাঁৱতো আছে এইফালে ফাৰ্ম আছে ডাঙৰ ফাৰ্ম এটা এইটো ডাঙৰ ফাৰ্ম এটা আছে কিন্তু এইবাৰ হেমচিয়াৰে পুহো নেকি হেমচিয়াৰ আনিম বুলি ভাবি আছোঁ কিন্তু বহুত প্ৰব্লেমৰ কাৰণে পুহিব নোৱাৰি আমাৰ গাঁৱৰ মানে পূৰা অলপ আমাৰ বড়ো মানুহ গাঁৱত কি হয় সিটো ঘৰত গাহৰি খাই দিয়ে ইটো ঘৰত খাই দিয়ে সেইটো কাৰণে বেমাৰটো তৎক্ষণতে লাগি যায় কিন্তু চবতে বেমাৰটো লগা নাই বেমাৰৰ কাৰণে এইবাৰ মানে পূৰা গাহৰি কিলো 200-250 টকা হৈ গৈছে 200 টকাত 1 কিলো গাহৰি পোৱা হৈ গৈছে মানে কি ক'ম 200 টকাত যদি 1 কিলো গাহৰি পায় আৰু কি আৰু ইয়াৰ ভেলু কি কিবাকৈ বাৰু মোৰ গাহৰি দানাৰ পইচাখিনি আহিছে গাইছ এয়া মোৰ ফাৰ্মৰ ভিডিঅ'টো চাই লওক আপোনালোকে এয়া মই মানে পূৰা বাছা বান্ধি পূৰা ৰেডি কৰিছিলোঁ মানে মই মানে পুহিছিলোঁ মানে বহুত দিন মানে 1 মাহ হ'ব আৰু এতিয়া মই মানে কি বুলি কয় এইটো গাহৰি আনাই নাই আপোনালোকৰ ভিডিঅ' দিম বুলি ভাবিছোঁ মানে গাহৰি গঁৰালকেইটা ভালকৈ বনোৱা হোৱাই নাই মানে আধৰুৱা হৈ আছে কিহৰ কাৰণে হ'ল মানে পূৰা বেমাৰ আহি গ'ল মানে গাইছ পূৰা বেমাৰ আজাৰ আহি গ'ল সেইটো কাৰণে মানে গাহৰিৰ গোটেইখিনি অনা হোৱাই নাই এতিয়া আনিম এখন দৰ্জা লগা হ'ল ইফালে 2টা ৰুম মানে ৰেডি কৰা হোৱাই নাই মানে কি ক'ম আৰু পূৰা বেমাৰ আজাৰে বেছি হয় আৰু
আপোনালোকৰ ফালে কি বেমাৰ আজাৰ হৈছে নে নাই অলপ কমেণ্ট কৰি জনালে হ'ল গাইছ। এইটো হ'ল এইটো ৰুম বহুত ইটা আছিল গাহৰি, কিন্তু মই এতিয়া মোবাইলত দেখাই দি আছোঁ। তো এনেকুৱাকৈ বনাইছোঁ, এইগুলো মানে কালাৰ কৰিব লাগিব, কালাৰ কৰিলে আৰু ৰেগুলাৰ ভিডিঅ' পাবই আৰু আপোনালোকে গাইছ। মই মানে ভিডিঅ' ব্লগ আজিতো দিয়া নহ'ব, কালি দিম আৰু নেকি। আপোনালোকে ভিডিঅ'টো গাহৰি ফাৰ্মৰ গাহৰি এটাও নাই বৰ্তমান, গাহৰি আনিম। অহাকালি ভিডিঅ'ত আপোনালোকে দেখা পাব গাহৰি গোৰেশ্বৰত মই যাম, গোৰেশ্বৰৰ মাৰ্কেটটো অলপ দেখাম, মানে গাহৰিৰ মাৰ্কেট কেনেকুৱা হৈ আছে কেনেকুৱা হোৱা নাই আপোনালোকে অলপ দেখাই দিম বুলি ভাবিলোঁ। মাৰ্কেটটো কেনেকুৱা হৈ আছে, মানে দাম কমছি বেছি হৈছে কি হৈছে মই মানে এইটোত মোটামুটি এইবাৰ অহা মাহত আনিম বুলি ভাবিছোঁ। আজি হ'ল নেক্সট মানে 15-20 তাৰিখৰ পিছত আনিম বুলি ভাবিছোঁ। কি হয় কি নহয় আপোনালোকে গমেই পাই থাকিব ভিডিঅ'টো, যেতিয়া আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই থাকে আপোনালোকে গমেই পাই থাকিব মানে আনো না নানো। আজিলৈ ভিডিঅ'টো এইখিনিতে, নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ অতি সোনকালে পাইছোঁ আপোনালোকক নেক্সট এটা ভিডিঅ'ত। আজিলৈ বাই বাই। এইবাৰ নেক্সট এটা ভিডিঅ'টো মানে গোৰেশ্বৰ গাহৰি মাৰ্কেটত দেখাম আপোনালোকক। আৰু নেক্সট ভিডিঅ'ত কেনেকুৱা ভিডিঅ' আহি আছে, ডেঞ্জাৰ ভিডিঅ' হ'বলৈ যাই আছে। আপোনালোকে ছাবস্ক্ৰাইব কৰিছে এতিয়ালৈকে লাষ্টলৈকে চাই থকাৰ কাৰণে বহুত থেংক ইউ ছ' মাছ। বাই বাই।